everyone, welcome back to my new video guys. So সকলে থাম্বনেইলটো দেখা পাই জানিছেই চাগে মই কিহৰ ওপৰত ভিডিও বনাম। হয়, মই আজি কুল কফি বনাম, ভাবিলো আপোনালোকৰ লগত ৰেচিপিটো শেয়াৰ কৰো। সো মই কেনেকৈ কুল কফি বনাম আপোনালোকে চাই যাওক। সো গাইস, আমি ইয়াত ফাৰ্স্ট গাখীৰ দি লৈছো, তাৰ পিছত আইচ লাগিছিল কিন্তু মোৰ তাত আইচ নাই, সেই কাৰণে আইচৰ পানী আছে। তো পানী দিম, গাখীৰ দিব আৰু গাখীৰ যিমান দিয়ে সিমান পানীও দিব। সো পানী দি ল'লোঁ। সো আপোনালোকে এবাৰ আপোনালোকৰ সোৱাদ অনুযায়ী চেনি দি ল'ব। মই 2 চামুচ আৰু হাফ চামুচ দিলোঁ। আৰু এইবাৰ আপোনালোকে কফি দিব। মই ইমান কাঢ়া ভাল নাপাওঁ, সেইকাৰণে মই হাফ ফুল চামুচ নহয়, মুঠতে হাফ চামুচ আৰু অলপ দিছোঁ। আপোনালোকে অলপমান নিমখ দিব, নিমখৰ টেষ্টটো ভাল লাগে। ব্লেং ব্লেং ব্লেং। তো টেন টেনা। ৰেডি হৈ গ'ল আমাৰ কুল কফি আইচৱেৰ। দেখিবলৈ যিমান ধুনীয়া, খাবলৈও সিমানেই টেষ্টি। আৰু ফাৰ্ষ্ট ভাল গুণটো হ'ল কি একেবাৰে কম সময়ত হয় আৰু একেবাৰে সো টেষ্ট। যদি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেতিয়ালৈকে লগ পাম এটা নতুন ভিডিঅ'ৰ লগত। তেতিয়ালৈকে টিল দেন টাটা, বাই বাই।